হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। মোৰ গীতিকাছ লাইভ ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ, কাৰণ লাষ্ট যেতিয়া মই ভিডিঅ' আপলোড দিছিলোঁ বা ভিডিঅ' বনাইছিলোঁ, তাৰপিছত মোৰ আকৌ গাটো বেয়া হৈ যোৱাৰ বাবে মই আৰু ভিডিঅ' নবনালোঁ। আপোনাৰ এসপ্তাহতকৈ ওপৰে হ'ল মই ভিডিঅ' কৰিব পৰা নাই। গাটো একদম বেয়াই আছিলে। আজি মানে বহুতেই সুস্থ, সেইবাবে ভাবিলোঁ যে আজি ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰোঁ। মোৰ এনেই সকলো কামবোৰ শেষ হৈ গ'ল, ঘৰ সৰা পোছা কৰা, তাৰপিছত গা পা ধোৱা হৈ গ'ল। এতিয়া কাপোৰখিনি মেলিবলৈ আছে আৰু বাকী কামখিনি কৰিম আৰু লাহে লাহে। আজি মোৰ খুৰা ছোৱালী আহিব, মানে ভাত খোৱাৰ নিমন্ত্ৰণ আছে আজি দুপৰীয়াতে। মানে আজি লাঞ্চটো ইয়াতে কৰিব কৈছোঁ। আপোনালোকৰ মনত আছে নিশ্চয়, লাষ্ট এটা ভিডিঅ'ত দিওঁতে মোৰ ভণ্টিৰ এটা ভাল খবৰ আছে বুলি আপোনালোকক জনাইছিলোঁ। লাহে লাহে আপোনালোকক জনাম বুলি কৈছিলোঁ। এতিয়া আপোনালোকে নিশ্চয় ভাত খোৱা বুলি ক'লে, কাৰোবাৰ ঘৰত ভাত খোৱা বুলি ক'লে আপোনালোকে নিশ্চয় গমেই পায়, সকলোৱে জানেই সিমানখিনি। তাৰপিছত দেখাই থাকিম আৰু লাহে লাহে আপোনালোকক জনাই থাকিম লাহে লাহে। আপোনালোকে ভিডিঅ'টো চাই থাকিব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে থকা বেল আইকনটো অল কৰিবলৈ নাপাহৰিব, যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। আপোনালোকে ভিডিঅ'টো চাই থাকক, আপোনালোকক দেখাই আছোঁ। হাই এভৰিৱান, মোৰ কাপোৰ মেলি হৈ গ'ল। এতিয়া ভাতৰ যা যোগাৰ কৰোঁ। আজি হাঁহৰ মাংস বনাম বুলি ভাবিছোঁ। হাঁহৰ মাংস আৰু কিবা দালি আৰু কি বনাওঁ চাওঁ। হাঁহৰ মাংস বনাবলৈ কোমোৰা এটুকুৰা লাগিছিল। পাপাক ক'লোঁ, বজাৰলৈ গৈছিলে বোলো কোমোৰা এডোখৰ আনিব বুলি, কিন্তু বজাৰত কোমোৰা নাপালে। ঘৰতে এটা লাগি আছে, সেইটোকে কাটোঁ। আপোনালোকক দেখাই আছোঁ কোমোৰাটো। কোমোৰাটো মানে কি এটাই লাগিছে, আৰু এটা লাগিছিল, সেইটো মানে গেলি বেয়া হৈ গ'ল। এতিয়া এটাই আছে, সেইটোকে মানে কাটিম আৰু সেইটোকে বনাম। আপোনালোকক দেখাই আছোঁ ৰ'ব। এইটো হ'ল কোমোৰা, এই কোমোৰাটোকে বনাম। এইজোপা আটলাছ গছ হয়, এইজোপা আটলাছ লাগি আছে। এইয়া আটলাছ লাগি আছে। এইজোপাতে কোমোৰা এজোপা বগাইছিলে, এইটোৱে কোমোৰা এটা আছেগৈ, এইটোকে বনাম। আৰু এটা লাগিছিল কোমোৰা, সেইটো বেয়া হ'ল। এছা কোমোৰাটো লৈ পেলাই কাজিয়া। এইটো কোমোৰা লৈ কাজিয়া। মানে কোমোৰাটো হুং আছে যে, সেই কোমোৰাটো কামোৰতে দুখ পালে নে কি, সেইটোকে ভুকি আছে কোমোৰাটোক। আমাৰ এইটো দুষ্ট পোৱালিটো। মায়ে তাৰ গাত ওকণি হৈছে, তাকে চাই আছে, বাচি বাচি দিছে, নিদিয়ে চাবলৈ। আৰু এইটো চাওক, কোমোৰাটো কি কৰি আছে। কোমোৰাটো কটা হৈ গ'ল। এতিয়া আলু পিঁয়াজখিনি সৰু কাটি লওঁ। কোমোৰা কাটিবলৈ গৈ চাওক, এয়া হাততে কাটি দিছোঁ। এনেকৈ এই কটাৰী দি কাটিবলৈ বৰ দিগদাৰ হয়, আৰু ডাঙৰ কটাৰী দি কাটি এয়া মোৰ কটা হৈ গ'ল। কোমোৰা বেছি হৈছে, কোমোৰা বেছি নিদিওঁ, অলপমানেই দিম। আলু মানে থেতালি লোৱা, আদা নহৰু পিঁয়াজ জলকীয়া, আৰু এয়া হৈছে হাঁহৰ মাংস। এইখিনি বনাম। তেতিয়াহ'লে মই ভাতটো বনাই লওঁ। ভাতটো বনোৱাৰ পাছত আপোনালোকক লগ পাই আছোঁ। এয়া আমাৰ ভণ্টি আহিলে খাবলৈ, ভণ্টিৰ লগত আৰু এগৰাকী ভণ্টি। এয়া হৈছে তাইৰ মাহীয়েকৰ ছোৱালী ন। ছোৱালী বুলি আৰু এসাঁজ আজি আৰু লাষ্ট, বাকী আৰু দৰাৰ লগত খাবলৈ আহিব আৰু কেতিয়াবা ন। আমাৰ কইনা বেমাৰী, কাহ হৈ আছে। তাৰপিছত এতিয়া আৰু এসপ্তাহমানহে আছেগৈ, আৰু ডেটটো নকওঁ আৰু, এতিয়া ডেটটো লাহে লাহে ক'ম আৰু। ধুনু, এফালে চোৱা, তাই লাজতে
তাই লাজতে ভাত পানী খাই আজৰি ভণ্টিও খাই পেলাই গ'ল এতিয়া অলপমান ৰ'দত ৰখি আছোঁ বহুত দিনৰ মূৰত ৰ'দটো দিছে বহুত ভাল লাগিছে গা বেয়া থাকিলে ৰ'দটো নাপালে বহুত কিবা লাগি যায় আৰু এতিয়া অকণমান ৰ'দটো লৈ আছোঁ যাবই হ'ল আৰু বহুত দেৰি হ'ল নহয় বিয়ালৈ বেছি দিন নাই বিয়ালৈ যা যোগাৰ চলিছে তাৰপিছত বেছি দেখুওৱা নহ'ল আপোনালোকক খোৱা টাইমত খোৱাৰ মমেণ্টত অকণমান চববোৰ ইম'শ্যনেল হৈ গ'ল মা মই ভণ্টি ইম'শ্যনেল হৈ গ'লোঁ আৰু ছোৱালীৰ জীৱন তেনেকুৱাই বুলিয়ে ক'ব পাৰি আৰু আজি এজেগাত কাইলৈ এজেগাত বেয়াও লাগে সেইখিনি ভাবিলে হ'ল এতিয়া ভাবিছোঁ অকণমান ৰেষ্ট ল'ম হাই এভৰিৱান মই শুই উঠাৰ পাছত খুৰাহঁতৰ ঘৰলৈ গ'লোঁ আৰু ভণ্টিৰ কাপোৰবিলাক গাঁৱৰ মানুহবিলাকে জাপি আছে কিবা নিয়ম আছে বোলে হাই এভৰিৱান মই খুৰাহঁতৰ ঘৰৰ পৰা আহিলোঁ তাত মই বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ বহুতখিনি মানুহ আছিলে বহুতখিনি আলহী আছিলে সেইকাৰণে আলহীখিনিৰ মাজত ভিডিঅ' কৰিব ভাল নালাগে দেখাই থাকিম আপোনালোকক লাহে লাহে বিয়াৰ আগমুহূৰ্তলৈকে বিয়ালৈকে মানে চববোৰ সকলোবোৰ দেখাই থাকিম আপোনালোকক বেছি দিন নাই আৰু বিয়ালৈ কিখিনি যা যোগাৰ কৰিছে সকলোবোৰ আপোনালোকক জনাই থাকিম ডেটটোও জনাম লাহে লাহে আৰু বেছি দিন নাই আপোনালোকক যিহেতু কৈছোঁ এসপ্তাহমানহে বিয়া আছে সকলোবোৰ দেখাই থাকিম আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব যাতে মোৰ ভিডিঅ'বোৰ সকলোবোৰ পাই থাকে এয়া চাওক আমাৰ মেচ বাই বাই